কাণ্ড সংঘটিত হৈছে। দম্পতীৰ কাজিয়াৰ সূত্ৰপাতৰ স্বৰূপত মৃত্যু ঘটিছে এটি এমহীয়া শিশুৰ। কাজিয়া কৰি তাৰপিছত মোৰ মাইকী মানুহ বচাব গৈছে, মোৰ মাইকী মানুহ সোমাই দিছে, তাৰপিছত পিছপাটো দলি মাৰি দিছে, পিছত এই ভাইটিয়ে ধৰিলে। তাৰপিছতো ইয়াত এজন মানুহ সোমাই আছিলে, ক'ৰ মানুহ জানো আমি চিনি নাপাওঁ, সেইবিলাক অথনি ক'লোঁ ছাৰহঁতক। নিউজ ডেস্ক ৰিপৰ্ট UB লাইভ অসম। কেঁচুৱাটো আপোনাৰ দুখ পালে ন? দুখ পাইছে চাগে দেই, মইতো চোৱা নাই আজিলৈকে। তাৰপিছত কালি আকৌ সন্ধিয়া টাইমত মানে বাইদেউজনীক চিঞৰিছে, বৌ আহাচোন। তাৰপিছত ময়ো আহিলোঁ ঘপককৈ, কি হ'ল তাৰপিছত দেখিছোঁ নাকেদি তেজ ওলাই আছে। তাৰপিছত সেই মেডিকেল লৈ গ'ল, মেডিকেলত ডেড বুলি ক'লে। সেয়া এইফালে ক'ৰবাত ফুটিছে, দেখা নাই কোনডোখৰত ফুটিছে, কিন্তু এইফালে ফুটিছে বুলি গম পাওঁ। মানুহজনৰ নামটো মানে দমটো সদায় লাগি থাকে, মদ পানী খাই ঘৈণীয়েকে দুয়োটাই খায় মদ। তাৰপৰা মদ চদ খাই পৰহিদিনাখন কাজিয়া লাগিলে, কাজিয়া ঘৈণীয়েকো মাৰিছে, ঘৈণীয়েক মাৰোঁতে ছোৱালীজনীও দুখ পাইছে। তাৰপৰা তেনেকুৱাতে মানে সেই আৰু তেখেতেও দেখিছে দলিয়াই দিয়া, তাৰপৰা তেনেকুৱাতে মই ধৰিছোঁ কেঁচুৱাটো দলিয়াই দিছে, মই দলিয়াই দিছোঁ, এতিয়া মই ধৰিছোঁ। তাৰপৰা সেই যিজন ল'ৰাজনৰ ঘৈণীয়েকো মাৰিছে। তাই বচাবলৈ গৈছিলে, অকণমানটো এমাহমান হৈছে ছোৱালী। তাৰপৰা সেই মানে বাপেক হাজবেণ্ড ৱাইফৰ কাজিয়াত মানে কাজিয়াতহে মৰিছে, কেঁচুৱাত দুখ পালে। তাৰপৰা নাকেদি কালি তেজ ওলাই নাকেনি তেজ ওলাই আছে গল্ডি সময়ত। তাৰপৰা মেডিকেললৈ নিছিলে কি? মেডিকেললৈ নিছিলোঁ, তাৰপৰা লগে ঘূৰাই আনিলে। তাৰপৰা লগে ঘূৰাই আনি ৰাতিটো ইয়াতে ৰুমতে থ'লে। ৰাতিপুৱা মানে এন্ধাৰ মুন্ধাৰ হৈ থাকোঁতে ক'ৰবাত পুতিবলৈ লৈ গৈছে। সিহঁতৰ কাজিয়াখন কেতিয়া লাগিছিলে? কাজিয়াখন পৰহি বুলিয়ে নহয়, সদায় লাগিয়ে থাকে। ফটো পাইছোঁ যে ঘটনাটো এনেকুৱা কেঁচুৱাটো মানে কি ঘৈণীয়েকক পেটত ঘূৰি আহে, পেটত ঘূৰি আহিছে। মানুহজনৰ সম্পূৰ্ণ নামটো জানে নেকি? চিজাৰিয়ান ন? আমি এনে ডেকা বুলি চিজাইন মানুহজনে চিজাৰিয়ান তুমি দেখিছিলা মানে গম পালোঁ। আপুনি কওকচোন, মানুহজনী কি কেঁচুৱাটো চিজাৰিয়ান হৈছিলে ন? চিজাইন হৈছিলে এমাহমান হৈছে, এমাহ হয় ছাৰ। মানে সিহঁতৰ কাজিয়া সদায় লাগে, ইহঁতৰ মানে কাজিয়া সদায় লাগে মানে। আৰু কাজিয়াৰ পৰিণতিত কেঁচুৱাটোৱে মানে দুখ পালে। পঢ়ি আৰু কৈছে দলিয়াই দিছিলে। এতিয়া আমিও যাবলৈ বেয়া, কিন্তু এতিয়া মতামেকি কাজিয়াতটো আমি সোমাব নোৱাৰোঁ, আমি ফচি যাম। আমি সেইকাৰণে যাবলৈ বেয়া পাওঁ, ৰাতি লাগে কাজিয়া, সদায় লাগে আৰু সদায় লাগে। আৰু এমাহ নহওঁতে মানুহজনী পেটতো গুৰিয়াই মাৰে, মানুহজনীকো মাৰে, কেঁচুৱা সিহঁতৰ কাজিয়াতে মৰিলে। আৰু কেঁচুৱাটো মানে আপোনাৰ কেঁচুৱাটো এমহীয়া কেঁচুৱাটো পৰি গ'লে মৰি যাব দেখোন, সেইটো কেঁচুৱাহে আৰু ডাঙৰ মানুহে মৰি যায় দেখোন। আপোনাৰ দলিয়াই দিছে বুলি কৈছে, মনে মনে পুতি থৈছিল। কালি পুতিছে, প্ৰথমতে ক'লে ইয়াত পুতিছোঁ, তাৰপিছত পুলিচে ক'লে ক'ত ইয়াত আহিলে, তাৰপিছত কৈছে নাই বুলি তাত পুতিছোঁ কৈছে। ইতিমধ্যে আৰক্ষীয়ে লৈ গৈছে, দুইজনকে লৈ গৈছে। মুঠতে ছাৰ মই এটাই কথা কৈছোঁ, আমাক কোনো কাৰো লগত আমাৰ হেৰি নাই, খালি কেঁচুৱাতে যাতে ন্যায় পায়, আমাক সেইটোৱে লাগে।